Hello guys, welcome to my YouTube channel. আজি আমি আহিছো তলাতল ঘৰ চাবলৈ। তেন্তে আহক আমি তলাতল ঘৰ চাওঁ। এন্ট্ৰি ফিজ 20 টকা হয় তাত এটাৰ, কিন্তু জিপে কৰিলে হে 20 টকা, যদি অফলাইন কৰে মানে তেতিয়া 25 টকাকে লয়। এয়া তলাতল ঘৰলৈ আহি আছে। তলাতল ঘৰৰ দেখিছে, এয়া তলাতল ঘৰৰ চাৰিওকাষ ইমান পৰিষ্কাৰ। ইয়াত কৰ্মকৰ্তাসকলে তেওঁলোকৰ দায়িত্ব ভালকৈ পালন কৰিছে। কি ধুনীয়া চক চাৰিওফালে। আৰু ইয়াৰ এটা কথা ক'ব লাগিব, মানে মানুহে য'তে ত'তে একোৱেই নেপেলায়, ইমান চাফ চিকুণ। তলাতল ঘৰৰ ভিতৰত ঘূৰি ফুৰিছোঁ। ভিতৰলৈ অৱশ্যে সোমোৱা নাই, সোমামহে। উঠিলোহি ওপৰত আহি। এয়া চাওক, এয়া তলাতল ঘৰৰ ভিতৰৰে মানে ভাগ ভাগকৈ কিছুমান ৰুমৰ গোটেই আছে। সেইপিনে সেয়া, সেইপিনে এইটো, সেইপিনে এয়া, এনেকৈ আকৌ ইয়াৰ এইটো ভিতৰ। এইবোৰ এনেকৈ সৰু সৰু খিৰিকী আছে। বেয়া লাগে ইয়াত ৱালবোৰত A+, B+ এইবোৰ কিনো লিখি থয় জানো মানুহবোৰে গৈ পেলাই। সেইবোৰ কৰিব নালাগে আচলতে। গোটেই ভিউটো দেখুৱাইছোঁ। আৰু কিছুমানত সোমাবলৈ মোৰ নিজৰো ভয় লাগে, ওলাব নোৱাৰা হ'ম বুলি। আৰু ল'ৰাটো যিহেতু কচু হয়, পিটপিটাই ঘূৰি ফুৰে। প্ৰথম আহিছে, কিন্তু সিহে চব জানে। মোৰ ভয়ো লাগে, মানে ৰুমবোৰ আন্ধাৰ আন্ধাৰ যে, ক'ৰবাত সোমাই ক'ৰবাত ওলাব নোৱাৰা হ'ম বুলি বহুত ভয় লাগে। মুখতে থকা ৰুমবোৰৰ ওপৰত সোমালোঁ আৰু ওলাই গুচি আহিলোঁ। এতিয়া বেলেগ চাওঁগৈ, চাই থাকক ভিডিঅ'টো। এইটো গোলাঘৰ, আমি সোমোৱা নাই, বাহিৰৰ পৰা দেখুৱাই দিছোঁ মই। ইয়াৰ আগতে হেনো বন্দুকবোৰ ৰাখিছিলে হেনো যুদ্ধৰ। সেইটো গোলাঘৰ। মানুহ চানুহ ইয়াত নাযায়, গেটখন মাৰিয়ে থোৱা আছে। চাব পাৰি আৰু বাহিৰেদি। তাত টিকট কৰি লৈছে দূৰৰ পৰা। চাওক, এয়া ৰংঘৰ। ৰংঘৰ এন্ট্ৰি ফিজ 25 টকা হয় এটাৰ। আমাৰ বেটাই একদম ঘূৰি ফুৰিছে একদম। ৰ'বা শুন, ৰ'বা, টিকট কৰি আহি লওক আইতা। আমি আগতে যিহেতু বহুতবাৰ আহিছোঁ, কিন্তু সি প্ৰথম আহিছে বাবে বহুত এক্সাইটেড হৈ আছে। কিমান চফা চক। ঘাঁহখিনি আছে, ইমান ধুনীয়া লাগিছে। ঘাঁহখিনি ৰাখি দিলত জুচ কৰিছে এনেকৈ, মল্ল জুচ। এইবোৰ এনেকৈ এনেকৈ এইবোৰ অকল জিকিব লাগে, মানে যোনটো জিকিব। ৰজা দিনত এইবোৰহে হৈছিলে জুচবোৰ। কিমান ধুনীয়া আছে। তোমাক দেখিছে নে কাক? সেইটো কি ঘৰখন? ৰংঘৰ। ৰংঘৰ। মা, তোমাক দেখিছে নে কাক দেখিছে? শুই ঘৰটো হয় দে। এয়া ৰংঘৰৰ ওপৰলৈ গৈ আছো। তুমি নালাগে দিয়া, ভৰিত ন। ইমানবোৰ ষ্টেপ যাব লাগে, মানে যাওঁতে যাব পাৰি, কিন্তু যেতিয়া উভতি আহোঁতে তললৈ চাবলৈ কিবা ভয় লাগে। এয়া ৰংঘৰৰ ভিতৰ। এয়া চাওক, ৰংঘৰৰ বাহিৰটো ওপৰৰ পৰা কিমান ধুনীয়া। গৈ মানে গ'লে আহিবলৈ মন নাযায়।
এইপিনে এটা ৰুম আছে, ভাগৰ লাগি গৈছেগে। সেইটো চব আমাৰ ল'ৰা মুঠতে আৰু গোটেইখন ঘূৰি ফুৰিছে। ঘৰৰ পৰা আমি বাহিৰলৈ গৈ আছোঁ দেই। কিমান ষ্টেপ, ভালকৈ আহিবা দেই, ভালকৈ আহিবা। সেই আমাৰ তলতে আছে, মায়ে উঠিবলৈ ভয় কৰিলে ষ্টেপবোৰ। এটা কথা কিন্তু তলাতল ঘৰৰ গোটেই ৰংঘৰৰ ৰুমবোৰ আন্ধাৰ নহয়, সেইবাবে ভয় নালাগে। কিমান ধুনীয়া। এয়া আমি ৰংঘৰৰ পৰা ওলাই আহিলোঁ। এয়া শিৱদৌল পালোহি। বেটাক শিৱসাগৰৰ য'ত যি আছে পুৰণি কীৰ্তিচিহ্নবোৰ সকলো দেখুৱাই লৈ যাওঁ, যিহেতু সি আগতে এইবোৰ একো দেখিও পোৱা নাছিলে। শিৱদৌল গৈ আছোঁ। এয়া শিৱদৌল পালোহি। पहन लो दीदी, काव्या पहन लो बेटा। शिवाय जय शिवाय जय हो के सब। শিৱদৌল। এয়া কি দৌলখন? শিৱদৌল। এয়া শিৱদৌলৰ ভিতৰ। এয়া চোৱা, এনেকৈহে কয়। নালাগে নালাগে, এয়া কোৱা, এয়া কোৱা, আকৌ কোৱাগে যোৱা। শিৱদৌলৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। মাহঁত বাহিৰতে বহি থাকিলে, আমি সোমালোঁ। দৌলৰ পৰা এতিয়া ওলাই আহিছোঁ। এইপিনে আহা, এইপিনে চোৱাহি আহা। পৰা আকৌ এইপিনেদি এনেকৈ ওলাই আহিব পাৰি, ৰাস্তা আছে। আকৌ সেইপিনেদি গৈ সেয়া শিৱদৌল লগতে লাগি আছে, দুটা দৌল, শিৱদৌল আৰু দুৰ্গা দেৱী দৌল। এয়া ৰাস্তাৰ ইপাৰে শিৱসাগৰ পুখুৰী, বহুত ডাঙৰ পুখুৰী এইটো। আমি ৰাস্তা সিপাৰে যোৱা নাই, এইফালে দেখুৱাই দিছোঁ। আৰু এইপিনে এভাগ দৌল আছে, এইফালে যাব পাৰি। লগতে আছে শিৱদৌল, এইটো দুৰ্গা দেৱী দৌল, আৰু এয়া বিষ্ণু দৌল। শুন ব'লা, সেইটো দৌললৈ যাওঁ আহা। এয়া দৌল। এয়া বিষ্ণু দৌল। এয়া বিষ্ণু দৌল চাই আহি আছোঁ। শিৱসাগৰ প্ৰায় ফুৰি হ'লেই, আৰু কাইলৈ চাম। কাৰেংঘৰটো চাবলৈ বাকী আছে, কাইলৈ কাৰেংঘৰ চামগৈ। আৰু এতিয়া আমি আকৌ ONGC কলনীলৈ যামগৈ, দাদা ঘৰতে থাকিমগৈ। শিৱদৌল, বিষ্ণুদৌল আৰু দেৱী দৌল চাই হ'ল, এতিয়া আমি আহি আছোঁ। এয়া শিৱসাগৰ পুখুৰী, দূৰৰ পৰা চাইছিলোঁ অথনি, ভাবিলোঁ ইমান দূৰ আহিছোঁ যেতিয়া ওচৰৰ পৰাও চাই যাওঁ।
এয়া শিৱসাগৰ পুখুৰী কিমান ডাঙৰ চব ফুল ৰখি দিয়া এইবোৰ কিমান ধুনীয়াকৈ হাঁহবোৰ চৰি আছে এই জাক হাঁহ আছে এইপিনে জয়সাগৰ পুখুৰীত বহুত ডাঙৰ মাছ আছে এয়া চব হাঁহবোৰ গৈ লওক ৰ'বা দিয়া দেখিলে আকৌ আহিলে এয়া ল'ৰাই পুচকা খাবলৈ ল'লে পুচকা খাই মেলি এতিয়া আৰু ঘৰ যাম আৰু এয়া আমি ফুৰি চাকি আৰু ONGC কলনীৰ ভিতৰত আহিলোঁ দাদা কোৱাৰ্টাৰত আজি থাকিম কাইলৈ তাৰপিছত কাৰেংঘৰ চাই যামগৈ তেন্তে আজিলৈ আহিছোঁ বাই বাই মোৰ ভিডিঅ'টো চাই ভাল পালে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ